বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ আগত এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ক'বলৈ আগবাঢ়িছোঁ। মোৰ চেনেলৰ পৰা ইম্পৰ্টেণ্ট আপডেট পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে ন'টিফিকেশ্যন আপোনালোকে মোবাইলত পাই থাকে। এয়া পৰীক্ষাৰ সময়। পিতৃ-মাতৃসকলৰ মতে তেওঁলোকৰ সন্তান ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'বই লাগিব। অভিভাৱকসকলৰ এনে ভাৱধাৰাৰ বাবেই তেওঁলোকে সন্তানৰ ওপৰত জাপি দিয়ে অত্যাধিক বোজা। প্ৰত্যেক পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানটি জীৱনত সফল হোৱাটো বিচাৰে, কিন্তু সন্তানটিয়ে নিজৰ সামৰ্থ্যৰ ভিতৰতহে ফলাফল কৰিব পাৰিব। কিন্তু সন্তানটিৰ ওপৰত অধিক হেঁচা দিলে উন্নত ফলাফল কৰিব নোৱাৰে। এই পৰীক্ষাত বহুজনে আশা কৰা ধৰণে ফলাফল পায়, বহুতে নাপায় আৰু বহুজনে আশা কৰাতকৈ অধিক উন্নত ফলাফল কৰিবলৈ সক্ষম হয়। সকলোৰে মুখত ভালকৈ পঢ়, ভাল ৰিজাল্ট কৰিব লাগিব ধৰণৰ কথা শুনি ছাত্ৰ-ছাত্ৰীসকল এক ধৰণৰ ভয় আৰু আতংকৰ মাজত সোমাই পৰে। পৰীক্ষাৰ চিন্তাই দুশ্চিন্তাৰ ৰূপ লোৱাত এক ধৰণৰ ষ্ট্ৰেছৰ বলি হয়। এতিয়া আহোঁ এই ষ্ট্ৰেছক সকাৰাত্মকভাৱে কেনেকৈ ল'ব পাৰি। নিয়মিত ব্যায়াম কৰিব দিব, প্ৰাৰ্থনা কৰিব দিব, ভালদৰে খাব দিব, টোপনি ক্ষতি কৰিব নিদিব। এই ষ্ট্ৰেছ সময়ৰ লগে লগে ক'ত হেৰাই গ'ল গমকেই নাপাব। এতিয়া প্ৰশ্ন হয়, ডাক্তৰ বা ইঞ্জিনিয়াৰ নোহোৱাকৈ জীৱনত সফল হ'ব নোৱাৰি নেকি? জীৱনত ডাক্তৰ বা ইঞ্জিনিয়াৰ নোহোৱাকৈয়ে জীৱনটো সুন্দৰভাৱে চলাই দিব পাৰি। কাৰণ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে জীৱনত ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব নোৱাৰে। ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে জীৱনত ডাক্তৰ বা ইঞ্জিনিয়াৰ হোৱাটোৱেই জীৱনৰ শেষ কামনা বুলি নাভাবিব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। সমূহ পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিলোঁ। সকলোৱে সুখ্যাতিৰে উত্তীৰ্ণ হওক আৰু জীৱন যুদ্ধত জয়ী হওক। Once again, thank you for watching my video. Do subscribe for more interesting videos.